হেল্ল' এভৰিৱান, এই মাত্ৰ আমাৰ গেটৰ সন্মুখেদি পুলিচৰ গাড়ী এখন গৈছে। তাৰমানে কি মই বুজি পোৱা নাই। আমাৰ চোতালত এডোখৰত মই ৰৈ আছোঁ। ইয়াত মই গেটৰ ওচৰত বহি চাইছোঁ আৰু ৰাস্তাৰ ফালে তেওঁলোকে গালি দি থৈ গৈছে ভিতৰত সোমা। আৰে বা লকডাউন দি থৈছে বাৰু, ঠিকে আছে, চব কোনো বাহিৰলৈ ওলোৱা নাই। বা চাওক, মই ভিতৰত ৰৈ আছোঁ। এডোখৰত ছাগলী এজনী, মই আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ, ছাগলীজনী ঘাঁহ খুৱাই আছিলোঁ আৰু গালি দি থৈ গৈছে যে ভিতৰত সোমা। কি মানে এইবোৰ? একেবাৰে কি ভিতৰত সোমাই তলা মাৰি থাকিব লাগিব নেকি? নিজৰ ঘৰৰ বাউণ্ডেৰীটো ওলাই থাকিব নোৱাৰিব, তেনেকুৱা এটা পৰিস্থিতি হৈছে। বাৰু যি হওক, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি নিশ্চয় জানে যে বয়াৰ মাইক থাকে, বয়া বাই M1। আপোনালোকে নিশ্চয় শুনিছে বয়া মাইক, যেনেকৈ এইটো এক্সটাৰ্নেল মাইক। তেনেকুৱা এটা এক্সটাৰ্নেল মাইক আপোনালোকক যদি লাগে, মই ফ্ৰীতে দিব পাৰোঁ। আপোনালোকৰ ওচৰত সেইটো বস্তু চবতে আছে। CRPFৰ গাড়ী গৈছে। বাৰু আপোনালোকৰ ওচৰত চবৰে ওচৰত এই মানে হেডফোনটো থাকেই। আপোনালোকক মই বেষ্ট কোৱালিটিৰ মাইক এটা দিব পাৰোঁ গিফ্ট। আপোনালোকে নিজে কৰি ল'ব, ট্ৰাই কৰি চাব। মোৰ এডাল যিডাল মাইকডাল দেখিছে, এইটো বহুত মজা কোৱালিটি বুলি ক'ব লাগিব। মই নিজেই বনাইছোঁ। আপোনালোকক কেনেকৈ কৰিলোঁ দেখুৱাই চাই লওক। আপোনালোকেও ইউজ কৰক আৰু ধুনীয়াকৈ ভিডিঅ' বনাওক। নিকিনিলেও হ'ব, 800 টকা বাচি যাব। মাইকটো বনাবলৈ প্ৰথমতে আপোনাক লাগিব এডাল হেডফোন লাগিব আৰু এনেকুৱা এটা ক্লিপ গোটাই লওক। ক্লিপটো গোটোৱাৰ পিছত কি কৰিব, যদি আছে এনেকুৱা এডোখৰ স্পঞ্জ, মোৰ মানে এটা এক্সটাৰ্নেল মাইক কিনিছিলোঁ, সেইটোৰ পৰা খুলি পেলাই ইয়াত লগালোঁ। সেইটো 100 টকা দি কিনিছিলোঁ। সেইটোতকৈ বেছি কোৱালিটিৰ মানে ভইচ বেছি ভাল হয় এইটোত। সেইটোৰ পৰা স্পঞ্জটোকে খুলি লৈছোঁ। বাৰু নহ'লেও হ'ব, আপোনালোকক মই খুলি পেলাই দেখুৱাইছোঁ কেনেকুৱা। এতিয়া চাওক, এতিয়া মাতটো নিশ্চয় শুনিছেই। এইটো নলগালেও হ'ব, আপোনালোকে চাই লওক কেনেকৈ কৰিলোঁ। এইডাল দেখিছে নহয়, এইডাল হৈছে হেডফোনডাল। ৰ'ব, মোৰ ট্ৰাইপডত ফচি আছে। এইডাল হেডফোনডাল ভালকৈ চাই লওক। এইডাল দেখিছে নহয়, হেডফোনডাল হৈছে এইডাল। আপোনালোকে লৈ লওক। মোৰ এডাল নকিয়াৰ আছিলে, বহুত ভাল কোৱালিটিৰ হেডফোনডাল ল'লোঁ। আৰু তাৰ যিটো মূৰটো থাকে, এই পেডটোৰ পৰাই গৈ দুফালে দুডাল গৈছে। দুফালে দুডাল যায় যে কাণত আমি যিডাল লগাওঁ প্লাগ দুডাল, তাৰপিছত গৈ সেই দুডাল কাটি দিলোঁ। ভালেই হৈ আছিলে, সেই দুডাল কাটি দিলোঁ আৰু এইটোৱে ডাইৰেক্ট মাইক হিচাপে ইউজ কৰিছোঁ। আৰু যদি এনেকুৱা ক্লিপ আছে বা পিং এটা লগাই ল'ব পাৰে চোলাত, কাম চলিলেই হৈছে। এইটো লগাই লওক। এইটো দেখিছে নহয়, এইটো মোৰ মই 60-70 টকামান দি এটা মাইক কিনিছিলোঁ, সেইটোৰ হয়। সেইটোৰ পৰা খুলি ইয়াত লগাই ল'লোঁ। এইটো নলগালেও হ'ব। তাৰপিছত ভিডিঅ' বনাওক। মিছামিছি আপুনি 200-300 টকা খৰচ কৰিব কিয় লাগে? যদি ঘৰত এক্সট্ৰা মানে এনেকুৱা হেডফোন আছে, তেতিয়াহ'লে সেইটো ইউজ কৰক। বা ভালটো কাটি নিদিব কিন্তু দেই। তাৰপিছত ভিডিঅ' বনাই থাকক। মই বাৰু বয়া মাইক এডাল অৰ্ডাৰ দিম। বয়াডাল বেছি ভাল, দীঘল থাকে। এডাল এটা লিমিটেড চাইজতহে পাব। তথাপিও আৰু প্ৰথমত আপোনাৰ যদি ইউটিউবে আপোনাক একো দিয়া নাই, আপুনিনো ইউটিউবক কেলৈ দিব? যেতিয়া ইনকাম কৰিব তেতিয়া বনালেই হৈছে, মানে অৰ্ডাৰ কৰিলেই হৈছে। আৰু যেতিয়া আপোনাৰ অকণমান হ'লেও প্ৰথমত ইমান খৰচ কৰি লাভ নাই, এনেকুৱা এডাল বনাই লওক। কেনেকৈ বনালোঁ। আৰু এটা কথা, বহুতে যে কৈ আছে দাদা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, বা ভাইটি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। মই তেওঁলোকক কৈছোঁ, মই যদি মানে মোৰ কমেণ্ট বক্সৰ পৰা গৈ আপোনালোকৰ চেনেলবোৰ ছাবস্ক্ৰাইব কৰোঁ, তেতিয়াহ'লে সেইটো কৰিব নালাগে, বা আপোনালোকেও নকৰিব। সেইটো ইউটিউবৰ মতে কৰিব নালাগে। মোৰ চেনেলতহে উল্টা এফেক্ট পৰিব। সেইটো কাৰণে মই এটা কথা ভাবিছোঁ যে মানে আপোনালোকে কিভাৱে কমেণ্ট কৰি জনাব যদি চেনেল আছে। ভাবিছোঁ এটা টেলিগ্ৰাম গ্ৰুপ খোলোঁ, তাত আমি সকলো জইন হৈ যাওঁ। তাৰপিছত তাত গৈ পেলানি ইটোৱে সিটোক সহায় কৰোঁ। ইউটিউবত যদি চাব কৰে, তেতিয়াহ'লে প্ৰব্লেম আছে। তাত গৈ আপোনালোকে কওক যে মই ভিডিঅ' বনাইছোঁ বা মই কেনেকুৱা বনাই, চবেই চাই ল'ব। যদি ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ গৈ কমেণ্ট বক্সৰ পৰা গৈ যদি ছাবস্ক্ৰাইব কৰে বা তোমাকো যদি কোনোবাই কৰে, সেইটো ভাল নহয়। ইমপ্ৰেশ্যনটো বেয়া হয়। ইউটিউবে ভাবে যে ই চাব কৰিছে, ই একো কণ্টেণ্ট অনা নাই। গতিকে তাৰ পৰা চেনেলটো তাত তোমালোকে কৈ দিবা, ডাইৰেক্ট ইউটিউবত আহি চাৰ্চ কৰি মানে ছাবস্ক্ৰাইব কৰিব। তোমালোকে কি কোৱা কমেণ্ট কৰি জনাবা। আৰু এটা কথা কৈ দিওঁ, মানে হৈছে কি, আমিতো লকডাউন দিছে, ঠিক আছে, আমাৰ স্কুল কলেজ চব বন্ধ হৈ গ'ল, একো নাই। বাকী ষ্টুডেণ্টবোৰো প্ৰব্লেম হৈছে, বাকী মানুহবোৰো প্ৰব্লেম হৈছে। বাৰু প্ৰব্লেম হোৱাটো হৈছে, কাৰণ প্ৰব্লেম হ'বই। আমাৰ মানুহবোৰৰ গাতে দুখ আছিলে, ইমানকৈ ঘূৰিলে কৰিলে, বহুতে মাস্ক ইউজ নকৰিলে। কিন্তু এতিয়া যে মানুহে নিজৰ বাউণ্ডেৰীত ৰৈ থাকিলেও যে খেদিবলগীয়া পৰিস্থিতি হৈছে, সেইটোহে বুজি পোৱা নাই। কি হয় নাজানো আৰু। গতিকে আজি ভিডিঅ'টো ইমানে। যদি কোনোবা নতুন ছাবস্ক্ৰাইব কৰি ল'বা আৰু এনেকুৱা এটা মাইক বনাই ল'বা, নিজৰ ঘৰতে বনাই ল'বা। যদি হেডফোন আছে, আৰু ধুনীয়াকৈ কি আৰু ভিডিঅ' বনাই থাকিব পাৰিব পইচা খৰচ নকৰাকৈ।